নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা আজি আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টোত আছে ৰেচিপি, সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান শ্বেয়াৰ কৰি দিওঁ। আহক মোৰ কিটচেনলৈ যাওঁ। আজি মই এইটো বস্তু বনাম দেই। এই বস্তুবিধৰ নাম কি জানেনে আপোনালোকে? আৰু যোনে জানে কমেণ্ট কৰি ক'ব। মই বাৰু কমেই, এৰী পলুৰ লেটা হয়, সেইকাৰণে ভাবিলোঁ অকণমান বনাওঁচোন। আজি বজাৰৰ পৰাই কিনি আনিছিলোঁ বাৰু। এতিয়া কেৰাহীত তেল দিলোঁ, তেল দি পিঁয়াজখিনি মিহি কৰি কাটি থৈছিলোঁ সেইখিনিও দি দিলোঁ, কেঁচা জলকীয়াও 3টা দিলোঁ। আপোনালোকে দিবও পাৰে নিদিবও পাৰে, মই জ্বলা খাওঁ যিহেতু সেইকাৰণে জ্বলা দিছোঁ। গোটা জিৰা মানে নিমখ হালধি সকলোখিনি দি ল'লোঁ, 2 মিনিটমান ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত এতিয়া কাটি থৈছিলোঁ এৰী পলু লেটাৰ সেইখিনি দি দিলোঁ। অলপ দেৰি সেইখিনি ভাজিম কিন্তু দেই, 10-15 মিনিটমান ঢাকোন দিও ৰাখিলোঁ। ৰখাৰ পিছত এই সিজিয়ে গৈছে নহয়, দেখিছেনে? দেখি বহুত ভাল লাগিছে। আৰু মান ধনিয়া পাতখিনি কাটি থৈছিলোঁ অকণমান ওপৰত দি দিছোঁ। দিয়াৰ পাছতে অলপ দেৰি মানে লৰাই দি ঢাকোন দি ৰাখিম। এয়া দেখিছেনে মোৰ ৰেডি হৈয়ে গ'ল। আপোনালোকে কোনে কোনে এনেকৈ খাই জনাবচোন দেই। বাই বাই।